নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই। আজি মই আপোনালোকৰ মাজলৈ এটি নতুন বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, ৰেঙনি টিভিত সম্প্ৰচাৰিত বাউলী ফাগুন ধাৰাবাহিকখনত ৰাজা নামৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা আৰু ভানু নামৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ বিষয়ে বাৰু আপোনালোকে জানেনে? তেওঁলোক কোন হয়, তেওঁলোকৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বাউলী ফাগুন ধাৰাবাহিকখনত ৰাজা নামৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে অবিনাশ শইকীয়া। তেওঁৰ ঘৰ হৈছে তেজপুৰত। তেওঁ বাউলী ফাগুন ধাৰাবাহিকখনত কুহি নামৰ চৰিত্ৰৰ ভায়েকৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁ সুন্দৰ অভিনয়ৰ দ্বাৰা ধাৰাবাহিকখনত থকা ৰাজা নামৰ চৰিত্ৰটিৰ এক সুন্দৰ প্ৰতিফলন ঘটাইছে। ধাৰাবাহিকখনৰ আন এক উল্লেখযোগ্য চৰিত্ৰ হৈছে ভানুৰ চৰিত্ৰ। ভানুৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে অশ্ৰুমণি বৰা। তেওঁৰ অৰিজিনেল ঘৰ হৈছে নগাঁৱত। ধাৰাবাহিকখনত তেখেতৰ অভিনয়ে এক বিশেষ মাদকতা দিছে। ভানু নামৰ চৰিত্ৰটিত অভিনেত্ৰীগৰাকীয়ে সুন্দৰ নিদৰ্শন দেখুৱাইছে। তেখেতৰ অভিনয় সঁচাকৈয়ে মোহনীয়। তেখেতে বহুকেইখন চিনেমা আৰু ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বাউলী ফাগুন ধাৰাবাহিকখনত দুয়োগৰাকীৰে মাতৃ আৰু পুত্ৰৰ অভিনয় সঁচাকৈয়ে মৰমলগা ৰূপত দেখা গৈছে। বন্ধুসকল, আপোনালোকে বাৰু ৰাজ আৰু ভানু নামৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা আৰু অভিনেত্ৰীগৰাকীৰ অভিনয় চাই কেনেকুৱা পাইছে? মোক কমেণ্ট কৰি জনাবচোন। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু বন্ধুসকল, নতুন নতুন বায়োগ্ৰাফি ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ধন্যবাদ।